নমস্কাৰ পুনৰবাৰ আনিটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি ৰাতি জাৰ্ণি কৰা নাই, ৰাতিপুৱাতে কৰিছোঁ। এতিয়া ৰাতিপুৱা হৈছে 5:37 মোৰ মানে সেনেকৈ ওলাই জানা না, কি কৰিম আৰু। এইফালে আমি দিল্লী যাব ওলাইছোঁ। আমি দিল্লী যাম। এতিয়া আমি গুৱাহাটী যাম আগত, তাৰপিছত তাৰ পৰা যাম গুৱাহাটীৰ পৰা লগ হ'ম গোটেইখিনি, তাৰপিছত যাম আৰু আমি এয়া ব্যস্ত। গতিকে আমি কিয় গৈ আছোঁ, আজি ক'ত গৈ আছোঁ গোটেইখিনি দেখাম, চাই থাকক। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ সোনকাল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক এটা কৰি দিব। বহুতে পাহৰি থাকে, একদম কেমেৰাৰ সন্মুখতেই আনি দিছে। একো নাই, দেখাই থাকিম, চাই থাকক। আৰু আমি আহি পালোঁ। আৰু এই দুটা মোৰ বডি গাৰ্ড, মানে সেইকাৰণে মোৰ পিছে পিছে আহি আছে। বহুত বছৰ পিছতে না বছৰ আৰু পিছত এইটো ৰাস্তাৰে আকৌ এবাৰ কিয় গৈ আছোঁ পিছত ক'ম, অকণমান পিছত কৈ আছোঁ, চাই থাকক। আৰু আমি আহিছিলোঁ কলেজত, তাৰপিছত কাম এটা আছিলে, চাইন এটা ল'ব আছিলে, সেইকাৰণে চাইনটো ল'লোঁ, হৈ গ'ল। এতিয়া আৰু এটা কাম আছে, সেই কামটোৰ কাৰণে এতিয়া যাব লাগিব এঠাইত। ক'ত যাম চাই থাকক, দেখাই থাকিম। এইফালে প্ৰিয়ংকা, তাই ইয়াৰে হয়, আৰু আমি কেইটা এই খুৱাব আমাক। মোক তাৰপিছত ক'ত যাম চাই থাকক, চাই থাকক। আৰু এয়া বিখ্যাত দীঘলী পুখুৰী পাৰ্ক, এইফালে। আৰু ধৰিত্ৰীক এতিয়া চাওঁ, যাব দিম। এতিয়া ধৰিত্ৰীক দেখাই আছোঁ আমি ক'ত আছিলোঁ, ক'ত খাইছিলোঁ। ধৰিত্ৰীক খুৱাব আনিছোঁ ইয়াতে। দাদা, চিকেন ফ্ৰাইড ৰাইচ এটা আৰু একদম মানে মুখখন সেই যে ভিডিঅ'ত কৰা সেনেকা হেন।
আৰু এতিয়া যিহেতু স্কুটি বাইকৰ পিছত এনেকৈ হেলমেট পিন্ধিবলগীয়া হয় সেইকাৰণে ৰেপিডতো তেনেকৈ পিন্ধিবলৈকে ব্যৱস্থা কৰিছে আৰু এনেকৈ পিন্ধি গৈ আছোঁ এতিয়া কেনেকুৱা লাগিছিলে চাইছিলোঁ সেইকাৰণে ভিডিঅ' এটা কৰি দিলোঁ লগতে আৰু আমি তিনিজনীয়ে বেলেগ বেলেগকৈ গৈ আছোঁ এনেকৈ ৰেপিডলৈ এতিয়া মালিগাঁৱত চাওঁ ইমান দেৰি বেলেগ বেলেগকৈ আহিছিলোঁ এয়া মৃদুস্মিতা তাইক এই মালিগাঁও জামত লগ পালোঁ ধৰিত্ৰীকো লগ পালোঁ কিন্তু তাই অকণমান আগত ওলাই গ'ল এতিয়া গৈ আছোঁ ৰখি ৰখি জামত আমি কিয় জিও আহিব লগা হ'ল আৰু আমাৰ জিও আহিবলগীয়া কিয় হ'ল সেই কথাটো অকণমান পিছত কৈ আছোঁ চাই থাকক আৰু আমি যে জিওত আহিছিলোঁ তাৰ কাৰণটো মই এতিয়া ক'ম আমি ইয়াত এতিয়া বহি আছোঁ তাৰপিছত এইখন ডিগ্ৰী অৰিজিনেল চাৰ্টিফিকেটখন অনলাইন এপ্লাই কৰিছিলোঁ আৰু এতিয়া পালোঁ হ'ল আৰু এইফালে মৃদুস্মিতাও আমি দুজনী ল'লোঁ ধৰিত্ৰী কৰা নাছিলে সেইকাৰণে দেখাই কৈ দিম কেনেকৈ লাগিল এক্সপিৰিয়েঞ্চ খুব সুন্দৰ ভাল লাগিছে প্ৰথমে মানে জিওত আহিলে সেইটোৱে প্ৰথমে দেখাই দিব ইয়াত তাৰপিছত তাত এনেকৈ ঘূৰি আছে এতিয়াও ঘূৰা কমপ্লিট হোৱা নাই আৰু ঘূৰিম আৰু তাইৰ অকণমান কাম আছে দুটামান এতিয়া আমি যাওঁ ডিপাৰ্টমেণ্ট আৰু এইফালে ধৰিত্ৰী জিওত আহিছোঁ ধৰি জিও তাৰপিছত আমি এতিয়া কথাটো কওঁ আমি আহিছিলোঁ হেণ্ডিকত আমাৰ এটা চাইন ল'বলগীয়া আছিল সেইটো ল'লোঁ এক্সাম এটাৰ কাৰণে তাৰপিছত আৰু ইউনিভাৰ্চিটি আহিলোঁ ইউনিভাৰ্চিটিত আছিলে ডিগ্ৰী চাৰ্টিফিকেটটো অনলাইন এপ্লাই কৰা আছিলে সেইটো হৈছিলে সেইকাৰণে সেইটো ল'ব আহিলোঁ আৰু ইমানখিনিয়ে এই এটা কাম থকা হ'লে নাহিলেও হয় ৰ'দটো পিছফালে পৰিছে কিন্তু দুটা কাম থকাৰ কাৰণে আহি গ'লোঁ আমাৰ এই থাকিব পিজিত আজি আৰু ঘূৰিব অকণমান আৰু আমাৰ কাৰণে আমাৰ কাৰণে কি লৈ যায় মৰমতে গম পাম তেতিয়া আৰু আমি ভাবি আছোঁ ক'ত যাওঁ ক'ত ঘূৰোঁ নহয় ঘূৰিব ক'ত যাওঁ আৰু বাকীখিনি সেয়াই আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কি কৰিব জোৰকৈ ক দমত ক কতো দে ক এইবাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেওঁলোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিব দেই আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব তেতিয়া মই এনেকৈ ভিডিঅ' দি থাকিলে গম পাব হাতখনে বিষায় বাপৰে আৰু এতিয়া আমি আকৌ যাই আছোঁ মৃদুস্মিতা ডিপাৰ্টমেণ্ট ধৰিত্ৰী ইউনিভাৰ্চিটি মৃদুস্মিতা ডিপাৰ্টমেণ্ট গৈ আছোঁ তাৰপিছত তাৰ পৰা আমি ডাইৰেক্ট আজি বাছত যাম গতিকে সিমানখিনিয়ে আৰু এয়া ইউনিভাৰ্চিটিৰ চাহ প্ৰথমবাৰ